অখিল গগৈ বেয়ায়ে এতিয়া অখিল গগৈয়ে বিপদত কাম দিছে মোদী চৰকাৰৰ হেমন্ত সিহঁতে ক'ত শুই আছে কিবা সময়ত তেতিয়া হেমন্তে হেৰি যাব উত্তৰ পাৰত টকা বিলাবলৈ বেগানে বেগানে যাব টকা বিলাবলৈ আৰু ইয়াত যে এই কি কৰিব মানুহবিলাকক না ভোটটো দিবা দেই তোমালোকক চাম নহয় বহুত দিন নহয় আজিলৈকে বিজেপিয়ে একো আমাক চাকৰিটো দিয়া নাই এতিয়া ইমানখিনি হৈ গৈছে আহিছেনে অহা নাই এতিয়া হেৰি কি কয় এইটো কোন এই অখিল গগৈ আহি কালি ৰেচন দি গৈছে কেলা হেৰি দিবহি নোৱাৰে মোদী চৰকাৰৰ মানুহে হেমন্ত হেৰি বোলে বেয়াই অখিল গগৈ বেয়ায়ে এতিয়া অখিল গগৈয়ে বিপদত কাম দিছে মোদী চৰকাৰৰ হেমন্ত সিহঁতে ক'ত শুই আছে কি ক'ম সেইটোকে কৈছোঁ আমাক কিবা এটা তেওঁবিলাকে যদি তত লগাব পাৰে হেৰি আমাৰ ওচৰত ভোট বিচাৰি আহিব যদি নোৱাৰে আমাৰ ভকৰ ওচৰত ভোট বিচাৰি নাহিব তেনেকুৱা চৰকাৰ নালাগে গম পালেনে